গীতৰ কথা মৌচিনা খাতুন ফৰাজী। পূজাৰী পবিত্ৰ মন্দিৰৰ শপত পূজাৰ একনিষ্ঠাত বিলাই দিম দূৰ দূৰণিলৈ নিস্বাৰ্থ পূজাৰ মূল্য প্ৰসাদ। আমি পূজাৰী পবিত্ৰ মন্দিৰৰ শপত পূজাৰ একনিষ্ঠাত বিলাই দিম দূৰ দূৰণিলৈ নিস্বাৰ্থ পূজাৰ মূল্য প্ৰসাদ। এনেহে নস্তৰে গঢ়িম আমি মুক্ত নিকা সমাজ। এনেহে নস্তৰে গঢ়িম আমি মুক্ত নিকা সমাজ। প্ৰেৰণা হ'ব কুচুৱা জুনিয়ৰ কলেজ। প্ৰেৰণা হ'ব কুচুৱা জুনিয়ৰ। যুগে যুগে প্ৰজন্মৰ পৰা পিছৰ প্ৰজন্মলৈকে যাতে উপকাৰ সাধিব পাৰে তাৰ উদ্দেশ্যেৰে লেখকসকলে দিনে ৰাতিয়ে দিবা নিশাই চকুৰ টোপনি ক্ষতি কৰি আৰু শাৰীৰিক মানসিকভাৱে কষ্ট কৰি কলমেৰে আগবঢ়ায়, কলমেৰে চিয়াহীৰে কাগজত ৰূপ দিয়ে গ্ৰন্থৰ। গতিকে মই সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ বিশেষকৈ উঠি অহা যুৱচামে ছাত্ৰ ছাত্ৰীসকলে মোবাইলটোৰ দৰে কিতাপবোৰকো প্ৰিয় বুলি ভাবি লয়, এজন এজন বন্ধু বুলি ভাবি লয়।